একেলগে দুটা হয় ৰেডিমেড বাউণ্ডাৰী ৱাল ইয়াত প্লেটবোৰ ৰখা হয় ইফালে মছলা বনাই আছে এটা আমাৰ হেড মিস্ত্ৰী এনএম দা হেড মিস্ত্ৰী মছলা ইয়াৰ পৰা লৈ যাব এই গামলাটোত লৈ যোৱা হয় অঁ মছলা ভৰাওক এনেকৈ লৈ যোৱা হয় ইয়াৰ পৰা ঠিকে আছে ন একদম বঢ়িয়া ব'লক লৈ ব'লক আপুনি ৰাইজক দেখুৱাই দিয়ক আপুনি কেনেকৈ বনায় এনেকৈ ঢালি দিয়া হয় কোৰণি বা আমাৰ এনএম দা মিস্ত্ৰী মানে এখেত অল ৰাউণ্ডাৰ আমাৰ ইণ্ডাষ্ট্ৰীৰ অল ৰাউণ্ডাৰ আমাৰ এইজনী মস্ত দন্দুৰী এইখিনি টপ হয় এইখিনি ৰ'দবোৰ এনেকৈ আমাৰ মেনুৱেলি কটা হয় এইবোৰ প্লেটত ভৰাবলৈ কাৰণে 8 mm ৰড টাটা ৰড আমাৰ এখেত অল ৰাউণ্ডাৰ এখেতে অকলে কৰে এনেকৈ ৰড বান্ধি দিয়া হ'ল আকৌ আনিবলৈ গৈছে আমাৰ এইজন একদম কেৰেলাৰ পৰা ট্ৰেইনিং লৈ আহিছে সদূৰ কেৰেলাত তেখেতে 14 বছৰ কৰিলে আহি ইয়াত ঘৰতে এটা সৰু মৰুকৈ ইণ্ডাষ্ট্ৰী এটা খুলি লৈছে এখন দিয়ক বেছি হিলে যাব নহ'লে এনেকৈ বালি মছলা দি দিয়া হয় একেলগতে এনেকৈ দুটা প্লেট বনোৱা হয়